হাই হেল্ল' নমস্কাৰ বন্ধুসকল মই আছোঁ বৰ্তমান দলৈচুপাত আৰু ভাড়া এটা আনিবলৈ আহিছোঁ এয়া ৰাজু দাই দিলে ভাড়াটো মই বৰ্তমান যাব লাগিব এতিয়া জাৰগাঁৱত দুজন মানুহ লৈ যাম আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো 1 hour later গাইজ আমি ফাইনেলি হেৰি পাই গ'লোহি ডেষ্টিনেশ্যন আৰু বহি আছোঁ মই আধা ঘণ্টা মানে হ'ল ধুনীয়াকৈ বহি থকা এতিয়া দেখিছা নাই ষ্টাইল কেনেকুৱা ষ্টাইলত বহি আছোঁ চকৰি মেনৰ নিচিনা এইটো তাৰপৰা দেখাই আছোঁ ৰ'ব আপোনালোকক মানুহজনে ভয় খাই গ'ল মই ভিডিঅ' বনাই আছোঁ নিজৰ চাব মই চকৰি মেনৰ বহি আছোঁ ধুনীয়াকৈ গাইজ মানে মানুহ ঘৰ মানে বিয়ালৈ গৈছে ন মই বহি আছোঁ মানুহ এঘৰতে গাড়ীখন ভৰাই লৈ আৰু মোৰ কামোৰ অনুভৱ কৰিছোঁ আৰু নিজকে ড্ৰাইভাৰ হ'লে কামোৰ আৰু যাব নোৱাৰোঁ দিয়কচোন ৰিজাৰ্ভ কৰি কোন সময়ত কি হয় আকৌ যাওঁ বুলি কয় ঠিক নাই গতিকে বহি থাকিব লাগে ৰিজাৰ্ভ কৰিলে এইটোৱে প্ৰব্লেম কিমান টাইমত কি আৰু বহুত কমতে আহিলোঁ মানে মই বহুত কমতে আহিলোঁ ঘপকৈ কৈ পালোঁ ইমান বুলি আৰু এতিয়া দামো ক'ব নোৱাৰোঁ গতিকে বঢ়াই ক'ব নোৱাৰোঁ আৰু এতিয়া বহি আছোঁ কামোৰ খাই খাই ধুনীয়াকৈ যিয়ে আৰু উপায় নাই ন ধুনীয়াকৈ বহি আছোঁ দিছে গাইজ পজিশ্যনটো চেঞ্জ কৰি লৈছোঁ আৰু আমনি লাগিছে দিয়ক মোৰ পূৰা দাদাজনক লগ মানে যিজন দাদাৰ লগত আহিছোঁ মানে ন ৱাইফৰ লগত তেওঁক মানে মোৰ লগ ধৰিছোঁ বোলে গাঁওখন অলপ ঘূৰোঁ তেওঁ কৈছে নাই মানে কি বিয়ালৈ আহিছে ন গতিকে ক'তনো যাব মোৰ আৰু মই অকলো মানে কি ঘূৰিব নোৱাৰোঁ অকলে এনেই গাড়ী লৈ ঘূৰিব পাৰিম কিন্তু গাড়ীখন লৈ কি ঘূৰিব আকৌ চাৰ্জ নাইকিয়া হ'ব চাৰ্জিং গাড়ী গতিকে নুঘূৰোঁ মানে বহি আছোঁ আৰু গাড়ীতে এনেকৈ কৰি মানে এনেকুৱা গাঁৱলৈ আহিলে ঘূৰিবলৈ মন যায় প্লেচটো চাব মই গাঁৱলীয়া প্লেচ এইবোৰ প্লেচ গাঁৱলীয়া প্লেচ আৰু বেকগ্ৰাউণ্ডত চাব পাৰে এইবোৰ প্লেচ মই মানে এনেকুৱা প্লেচত ঘূৰি ভাল পাওঁ আৰু ভাবিছোঁ ওলাই যাওঁ বুলি মানে কি অকলে ভাল নালাগে দিয়কচোন গাড়ীখন হ'লে কিন্তু অকলে ঘূৰিব পাৰোঁ কাৰণ গাড়ীখন নহ'লে খোজকাঢ়ি মানে ঘূৰিবলৈ মন গৈছে মোৰ গতিকে মই মন গৈছে যদি মই যোৱা নাই গাড়ীৰ ভিতৰতে বহি আছোঁ আহক মানুহ দাদা বৌকেইজন দুইজনী ইয়াত দুইজন আহক দাদা বৌ দুজন গতিকে আহক আমি গৈ থাকিম ধুনীয়াকৈ আৰু গৈ কি সন্ধিয়া হ'বগৈ পাৰে সিহঁতৰ ফেমিলি বহুত আৰু ঘূৰি কৰি যাব মোক কৈছে the next day গাইজ ওলালোঁ ধুনীয়াকৈ নতুন আকৌ হেৰি লৈ কালিটো সম্পূৰ্ণ কৰিব নোৱাৰিলোৱে উল্টা পুল্টা হ'ল অলপ গতিকে দুদিন মিক্স কৰিবলৈ বনাইছোঁ গতিকে আপোনালোকে চাই থাকক ষ্টাৰ্ট কৰিছোঁ নতুন গাঁৱৰ পৰাই এতিয়া আমি যাম জাগিৰোডলৈ জাগিৰোড ভাড়াটো মাৰি আহোঁ গাড়ীটো ইমান চাৰ্জ নাই কালি লাইনৰ অলপ প্ৰব্লেম কৰিলে আৰু বতাহ চতাহ মাৰি দিলে লাইনৰ অলপ প্ৰব্লেম কৰে চাৰ্জ নাই 4 ফুটিয়ে আছে 4 ফুটি সম্পূৰ্ণ আছেনে নাজানো বাৰু ইয়াত দেখাইছে 4 ফুটি বুলি আৰু মাৰিব পাৰোঁ নে নাজানো কিমান কি ফুল চাৰ্জ হৈ থাকিলে ডিমাণ্ড এটা কৰিব পৰা যায় ফুল চাৰ্জো নাই নহয় গাড়ীখন আপোনালোকে দেখাই থাকিম আৰু মানুহ আহি আছে মই ৰৈ আছোঁ বৰ্তমান ইয়াতে গাইজ জাগিৰোড পাই গ'লো ষ্টেচন আমাৰ দাদাহঁত যাব লংকা এয়া আৰু মই এতিয়া গৈ থাকোঁ যাত্ৰা কৰিলোঁ হা আৰু দুজন লৈ পেলাই আৰু ঠাণ্ডা পুৰা ভকত গাঁও পাইছোঁহি বহুত ঠাণ্ডা গতিকে চাই থাকক দুজন লৈ গৈ আছোঁ আৰু চাৰ্জো নাই 3 ফুটি আছে ইয়ালৈ যাব লাগিব শিমলুগুৰি বুলি তালৈ যাব লাগিব তাৰপিছত আৰু নোৱাৰিম চাগে ভাড়া মাৰিবলৈ আজি লাইনটোৱে বহুত মাৰ খুৱাইলে দিনটো ভাড়া মাৰিব নোৱাৰিম গতিকে কিমান পাওঁ দেখাই থাকিব আপোনাৰ লগত চাই থাকিব ৰামজাং আতি এই গান্ধীবৰী বুলিয়ে কয় আৰু ন অঁ এইখিনি গান্ধীবৰী বৰ্তমান আৰু মানুহকেইজন এইকেইজন আৰু ইয়াৰ পৰা গৈ ধিচ পাৰি শুমগৈ আজি ভাড়া চাড়া নামাওঁ আৰু আকৌ কাইলৈ চানডে আপোনালোক কালি শনিবাৰ কাৰণে দেখাওঁ আৰু এইকেইজন মই গৈ আছোঁ মৰিগাঁৱলৈকে এতিয়া গান্ধীবৰীত আছোঁ আমি বৰ্তমান
গাইজ ধুনীয়াকৈ আহি পালোঁ আমি 3 ফুটি চাৰ্জতে আৰু এতিয়া মানুহখিনি নমালোঁ এতিয়া ঘৰলৈ গৈ থাকিম আৰু ভাড়া চাড়া মাৰ তেনেকুৱা আৰু হেৰি নাই গতিকে গৈ ধুনীয়াকৈ ঘৰত শুই দিমগৈ আজি আৰু 2 ফুটি বাচিছে ধুনীয়াকৈ চাৰ্জ এতিয়া ঘৰত গৈ ধুনীয়াকৈ আৰাম কৰিমগৈ গতিকে বাই বাই